বহুতৰে ক্ষেত্ৰত এইটো দেখিবলৈ পোৱা যায় যে এসময়ৰ আটাইতকৈ প্ৰিয়জনে তেওঁৰ আজি সকলোতকৈ ডাঙৰ শত্ৰু। এই পৰিৱৰ্তনটো কেনেকৈ আহিল বাৰু? আপোনাৰ পৰা পৰ হৈ শত্ৰু হোৱালৈকে বা আপোনাৰ পৰা শত্ৰু হৈ পৰ হোৱালৈকে ভালদৰে মন কৰিলে আপুনি হয়তো বুজিব, কেৱল তেজৰ সম্পৰ্ক নথকা সম্বন্ধতে এই ট্ৰানজিশ্যন বা চিফ্টটো যে দেখিবলৈ পোৱা যায় সেইটো নহয়। তেজৰ সম্পৰ্ক থকা মানুহৰ ক্ষেত্ৰতো ই ব্যতিক্ৰম নহয়। কোনোবা ক্ষেত্ৰত নিজৰ মাক বা দেউতাকে সন্তানৰ বাবে ডাঙৰ শত্ৰু হৈ পৰে, কোনোবা ক্ষেত্ৰত আকৌ নিজৰ সন্তানে মাক দেউতাকৰ বাবে ডাঙৰ শত্ৰু। কাৰোবাৰ ক্ষেত্ৰত ককাই ভাইৰ মাজত এই শত্ৰুতা, কাৰোবাৰ ক্ষেত্ৰত বাই ভনীৰ মাজত। মানে এটা কথাত ক'বলৈ গ'লে আজিৰ দিনত সংসাৰৰ কোনো এটা সম্বন্ধই এই ব্যাধিটোৰ পৰা মুক্ত নহয়, সেয়া লাগিলে তেজৰে হওক, বন্ধুত্ব, প্ৰেমজনিত বা বৈবাহিক। যদিও বিশ্লেষণ কৰি চালে আমি ইয়াৰ অন্তৰালত বহুতো কাৰণ দেখিবলৈ পাওঁ, সামগ্ৰিকভাৱে আজি তাৰ দুটা প্ৰধান কাৰণ আঙুলিয়াই দিবলৈ আগবাঢ়িছোঁ। আৰু কেনেকৈ অনাগত দিনত আমি আমাৰ লগত আত্মীয়তাৰে বান্ধ খাই থকা ব্যক্তিসকলৰ সৈতে পুৰে জীৱন এটা সুন্দৰ সম্পৰ্ক মেইনটেইন কৰিব পাৰিম, সেই বিষয়েও আলোচনা কৰিম। প্ৰথমতে, জন্মসূত্ৰে আমি যাৰ সৈতে সম্বন্ধত বান্ধ খাই পৰোঁ, সেই সম্বন্ধটো সময়ত ক্ৰমশ শিথিল হৈ ভাঙি যোৱাৰ কেইবাটাও কাৰণ থাকিব পাৰে। কেতিয়াবা এজন মানুহৰ জীৱনত যেতিয়া বৰ কঠিন সময় চলি থাকে আৰু তেতিয়া ঘৰৰ আন সদস্যসকলে ছাপোৰ্ট নিদিয়ে, স্বাভাৱিকতে মনত অসন্তুষ্টিয়ে বাঁহ লয়। কেতিয়াবা উত্তৰাধিকাৰীসকলক সমান চকুৰে নোচোৱাৰ বাবে, মানে সা সম্পত্তি বিতৰণৰ বেলিকা কাৰোবাক বেছি আৰু কাৰোবাক কম দিয়াৰ দৰে অন্যায়মূলক কাম কৰিলে মনত গভীৰ দুখ ৰৈ যায়। কেতিয়াবা তুলনামূলকভাৱে ঘৰৰ সদস্যসকলৰ কোনোবা এজনক বেছি গুৰুত্ব দি কোনোবা এজনক কম গুৰুত্ব দিলে স্বাভাৱিকতে মনত ক্ষোভ হয়। কিছু ক্ষেত্ৰত লৰালি কালতে মনত দুৰ্ঘটনাবশতঃ ৰৈ যোৱা কিছুমান ঘাঁ সময়েও শুকুৱাব নোৱাৰে, উপযুক্ত পৰিচৰ্যা নোহোৱাৰ বাবে সেইবোৰো মনত বিষ হিচাপে জীয়াই থাকে। তাৰোপৰি মিছকমিউনিকেশ্যনছ, বাহিৰা মানুহৰ ইনফ্লুৱেঞ্চ, বিশেষকৈ সন্তানৰ বিবাহৰ পিছত এই প্ৰভাৱটো আজিকালি অলপ বেছিকৈ দেখিবলৈ পোৱা গৈছে। লগতে ইগ' আৰু প্ৰাইড, এই সকলোবোৰে এজন মানুহক ভিতৰৰ পৰা খুচি বিন্ধি মাৰি থাকে আৰু এদিন তেওঁ মানসিকভাৱে ৰোগীয়া হৈ পৰে। এই মানসিক ৰোগটো চাইকাট্ৰিকৰ ওচৰতো ধৰা নপৰে। ইভেন বহুতে গমেই নাপায় তেওঁ নিজৰ আপোন মানুহবোৰকে কিয় শত্ৰুৰূপে জ্ঞান কৰে। শত্ৰুতা মনোভাৱটো বিশেষকৈ আপোন মানুহৰ ক্ষেত্ৰত এদিনতে সৃষ্টি নহয়, এটা প্ৰক্ৰিয়াৰ মাধ্যমেৰে হয়। নৰ্মেলি প্ৰথমে মনত দুখ লাগে কিবা এটা বিষয়ত, তাৰপিছত সেই দুখৰ মাত্ৰা যদি ক্ৰমাৎ বাঢ়ি গৈ থাকে দিনক দিনে পৰিয়ালত সংগঠিত হোৱা অন্য সদস্যসকলৰ কাম কাজ আৰু আচৰণৰ দ্বাৰা, তেতিয়া সেই দুখটোৱেই কেঁচা ঘাঁহ হৈ পৰে। আৰু কেঁচা ঘাঁহ টুকুৰাত খুচি বিন্ধি নিমখ দিয়া কাম কৰা মানুহবোৰ এদিন শত্ৰু হৈ পৰে বহুতৰ বাবে। এইটো মেটাৰ নকৰে বাকী সদস্যসকলে সেই কামটো জানি বুজিয়ে কৰিছে নে স্বভাৱগতভাৱে কৰিছে নে কিহবাৰ এডিকশ্যনত কৰিছে। কিছু ক্ষেত্ৰত কি হয় যে পৰিয়ালৰ কোনোবা এজন সদস্যৰ সৈতে হঠাৎ কিবা এটা দুৰ্ঘটনা হৈ গ'লে তেওঁ সেইটো টলাৰেট কৰিব নোৱাৰি তাৰ পৰা অভাৰকাম কৰাৰ প্ৰয়াস নকৰি আপোন মানুহবোৰক এহেকা দিয়াৰ মানসেৰে শত্ৰু জ্ঞান কৰে। দ্বিতীয়তে, বন্ধুত্ব আৰু প্ৰেমৰ ক্ষেত্ৰত যদি আপুনি ভালদৰে পৰ্যবেক্ষণ কৰি চায় তেতিয়া দেখিব কেইবাটাও কমন ফেক্টৰ, যেনে ক্লিয়াৰ কমিউনিকেশ্যনৰ অভাৱত অভাৰ এক্সপেক্টেশ্যনবোৰে মনত আঘাত হানে, ছেল্ফ ষ্টিম হাৰ্ট হয়, অতীতৰ ভুলবোৰ ক্ষমা কৰি দিব নোৱাৰাৰ বাবে মনত ইনচিকিউৰিটি আৰু প্ৰতিশোধমূলক ভাৱৰ সৃষ্টি হয়, সম্বন্ধটোৰ পৰিৱৰ্তে ব্যক্তিগত স্বাৰ্থ বা সন্তুষ্টিত বেছি অগ্ৰাধিকাৰ দিয়াৰ বাবে বিট্ৰেল অনুভৱ হয়, লয়েলিটি ইছ্যুৰ বাবেও মনত আক্ৰোশমূলক ভাৱ হয়। বিশেষকৈ প্ৰেমত পজেচিভ ডমিনেন্স, ঠগবাজি, আনমিট ইম'চনেল নিড, ছ'চিয়েল প্ৰেছাৰ, ফেমিলি প্ৰেছাৰ, স্বাভিমান, অহংকাৰ, এইবোৰে সম্বন্ধ এটাৰ অস্তিত্বক যেতিয়া দুৰ্ঘটনামূলকভাৱে শেষ কৰি দিয়ে বা কোনোবা এজনক বৰ বেয়াকৈ আঘাত হানে ক্ষমা কৰিব নোৱাৰাকৈ নতুবা পাহৰিব নোৱাৰাকৈ, তেতিয়াই শত্ৰুতাই প্ৰাণ পাই উঠে। আৰু বন্ধুত্বৰ ক্ষেত্ৰত প্ৰতিযোগিতা, সফলতা, জেলাচি, ক্ৰাছ, ষড়যন্ত্ৰমূলক পদক্ষেপ, ভুল বুজাবুজি, তৃতীয় পক্ষৰ প্ৰভাৱ, এনেধৰণৰ কাৰণবোৰে শত্ৰুতাৰ সূচনা কৰে। এতিয়া কথাটো হৈছে সম্বন্ধটো তেজৰে হওক অথবা বন্ধুত্ব বা প্ৰেমৰে হওক, যদি আটাইতকৈ আপোনজনক শত্ৰু হ'বলৈ দিব নিবিচাৰে দুটা কথা মনত ৰাখি লওক। প্ৰথমতে, কোনো কাৰণতে নিজকে তেনে কামত লিপ্ত নকৰিব যি কামত জড়িত হোৱাৰ কথা গম পালে আপোনাৰ আপোনজন, আপোনাৰ প্ৰিয়জন মানসিকভাৱে শেষ হৈ যাব পাৰে। আৰু যদি কিবা কাৰণবশতঃ ভুল হৈ গ'ল, ক্ষমা খোজাৰ সাহস ৰাখক নিজৰ মাজত, কাৰণ আপুনি তাৰ বাবে ৰেছপনচিবল আৰু একাউণ্টেবল হয়। অপৰাধ এটা কৰি ক্ষমা খুজিলে যে সম্বন্ধটো জীয়াই থাকিব তেনে কোনো চিয়ৰিটি নাই, কিন্তু শত্ৰুতা নোহোৱাৰ চান্সেছ আছে। আপোনাক আটাইতকৈ বেছি মৰম কৰা মানুহজনে যে আজি ঘৃণা কৰিবলৈ বাধ্য হ'ল আপোনাৰ নিজৰ কৰ্মৰ বাবে নহয় জানো? চ' ক্ষমা খুজি প্ৰায়শ্চিত্ত কৰি লওক। ঘৃণাত শত্ৰুতাই বৰ ধ্বংসাত্মক ৰূপ লয়, এই কথাষাৰ আপুনিও জানে। দ্বিতীয়তে, আপোনাৰ প্ৰিয়জনে যদি আপোনাৰ সৈতে বিশ্বাসভংগ কৰি ষড়যন্ত্ৰমূলক কিবা কাম কৰিছে, যিমান সোনকালে পাৰে আপুনি আঁতৰি আহক তাৰ পৰা।
দুখ লগাটো স্বাভাৱিক। মানুহ চিনোতে যিহেতু ভুল আপুনিয়ে কৰিছে, গতিকে দুখ আপুনিয়ে ভুগিব লাগিব। কিন্তু সেই দুখৰ জুইকুৰাত নিজৰ অজ্ঞানতা আৰু দুৰ্বলতাবোৰকে জাহ দিব লাগে। প্ৰেমত বিফল হ'লোঁ বুলি বা পৰিয়ালৰ মানুহে মোক অধিকাৰৰ পৰা বঞ্চিত কৰিলে বুলি বা বন্ধুৱে মোক প্ৰাপ্যৰ পৰা বঞ্চিত কৰিলে বুলি ভাবি নিজকে কোনোদিনা বিপথে পৰিচালিত কৰিব নালাগে। এজন মানুহৰ বাবে আটাইতকৈ আপোন তেওঁৱেই শ্ৰেষ্ঠ বন্ধু আৰু তেওঁৱেই প্ৰেমিক। অন্যথা যদি প্ৰতিশোধ ল'বলৈ যায়, সময় আপোনাৰে অপব্য হ'ল, অৰ্থ আপোনাৰে গ'ল আৰু তেওঁলোকৰ লগতে আপোনাৰো জীৱন ধ্বংস হ'ল। কোনোবাই যদি মেণ্টেলি এণ্ড ইম'চনেলি আপোনাক অন্যায় কৰিছে, বছ তেওঁৰ ওচৰৰ পৰা আপুনি আঁতৰি আহক। কৰ্মৰ ফলৰ পৰা কৰ্তা কোনোদিনে মুক্ত নহয়। যিজন ব্যক্তিৰ নিজৰ কৰ্মই তেওঁৰ আটাইতকৈ ডাঙৰ শত্ৰু, এনে এজন ব্যক্তিৰ লগত আপুনি শত্ৰুতা কৰিবলৈ গৈ কি পাব ধ্বংসৰ বাহিৰে? বি ৱাইজ মাই ডিয়াৰ ফ্ৰেণ্ড। জানি বুজি আপুনি নিজকে কিয় ধ্বংস কৰিব খুজিছে? শত্ৰুৰ চালনাত মানুহৰ মৃত্যু বা ধ্বংস নহয়। বিপদ তেতিয়াহে হয় যেতিয়া নিজক পৰিচালনা কৰোঁতে ভুল হয়, সচেতনতাৰ অভাৱ হয়।